কেমন মারা হয়েছ দাদা? মারার মারা হয়ে গেল মায়ের। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'লোঁ। চ' ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। আজি কেইদিনমান ধৰি নিউজত চাই আছোঁ এটা বিশেষ ঘটনা। বৰপেটা ডিষ্ট্ৰিক্টৰ জনিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ ওচৰৰ বেকী নদীৰ ব্ৰিজ আছে যিটো বেকী ব্ৰিজ বুলি কয় বা কৰাৰকুম ব্ৰিজ বুলি কয়। তাৰে লগতে তাৰমানে সেই ব্ৰিজটোৰ ওচৰতে এখন গাঁও আছে, বলাই পথাৰ বুলি গাঁও। সেইখন গাঁৱৰ মোটামুটি প্ৰায় 100 ঘৰমান মানুহ গৰা খহনীয়াৰ কবলত পৰিছে আৰু চব মানে নদীয়ে ঘৰ দুৱাৰ চব ভাঙি চুৰমাৰ কৰি দি আছে। কিন্তু ৰাইজে প্ৰশাসনক খবৰ দিয়াৰ পিছতো মানে প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। নদীয়ে ভাঙি লৈ যাই আছে, কিন্তু তথাপিও মানে প্ৰশাসনক জনোৱাৰ পিছতো তাৰমানে কোনো কাণসাৰ নাই, মানে কোনো গুৰুত্ব দিয়া নাই। আমি নিউজত দেখাৰ পিছত বা আমি নিউজটো চোৱাৰ পিছত আমি নিজেই মৰ্মাহত হৈছোঁ। বা মানে কেনেকুৱাকৈ মানে নদীয়ে ঘৰ চৰ ভাঙি লৈ কমপ্লিট নদীৰ বুকুত যাই আছে, ভাঙি শেষ কৰি দি আছে। তো প্ৰশাসনে চোৱাৰ পিছত অলপ হ'লেওতো গুৰুত্ব দিব লাগিছিল। আমি নিজে সেইবিলাক মানুহৰ অৱস্থা দেখি আমি নিজে মৰ্মাহত হৈছোঁ আৰু আমাৰ নিজৰ চকু পানী ওলাইছে। কিন্তু তথাপিও এতিয়ালৈকে প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। এইটো কিয়? আৰু আমি শুনিছোঁ যে জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম চাহাব ডাঙৰীয়া অতি কৰ্তব্যপৰায়ণ, কিন্তু এতিয়া বোলে ৰাইজৰ মানুহ মানে ফোন কৰি কেনেও পোৱা নাই, তাৰপিছত খবৰ দিয়াৰ পিছতো পোৱা নাই, তাৰপিছত ক'তো মানে পোৱা নাই। এতিয়া বোলে দিনতে টৰ্চ লৈ কেনে তেখেতক মানে বিচাৰিব লগা হৈছে। চাওক কেনেকুৱা দুৰ্ভাগ্যজনক কথা। এনেকুৱা হ'লে কেনেকুৱা হ'ব? ৰাইজৰ প্ৰতিনিধি কিবা এটা হ'লে লগে লগে খবৰ দিয়াৰ লগে লগে আহি যাব লাগিব। কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেইটো কৰিব লাগে। কিন্তু তেখেতক বোলে দিনতে টৰ্চৰ দ্বাৰা মানে বিচাৰিব লগা হৈছে, তথাপিও মানে পোৱা নাই। এতিয়া কি কৰিব চাওকচোন। আৰু মই নিজেও যিটো বেকী ব্ৰিজ আছে, সেই বেকী ব্ৰিজেদি মই বৰপেটাত যাই থাকোঁ। বেকী ব্ৰিজটো পাৰ হোৱাৰ পিছতে মানে বেকী ব্ৰিজটোৰ পশ্চিম ফালটো মানে পশ্চিম ছাইডৰ যিখিনি ৰাস্তা আছে, বেকী ব্ৰিজটো শেষ হোৱাৰ পিছতে যিখিনি ৰাস্তা আছে সেইখিনি আজি মোটামুটি 5-6 বছৰ ধৰি তাতে ভাঙি চুৰমাৰ হৈ আছে। মানে বেকী নদীয়ে ভাঙি চুৰমাৰ কৰি শেষ কৰি পেলাইছে। কিন্তু এতিয়ালৈকে প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। চাওক আজি 4-5 বছৰ হৈ গৈছে। তেতিয়াৰ পৰা এখন বাছো আহিব পৰা নাই, এখন ট্ৰাকো আহিব পৰা নাই, ডাঙৰ গাড়ী কোনো গাড়ী আহিব পৰা নাই। সেইখন আমাৰ যিটো বেকী ব্ৰিজ আছে সেই ৰাস্তাটো হ'ল ৰাজ্যিক ঘাইপথ। তথাপিও মানে এতিয়ালৈকে জাষ্ট পিলপিলি আৰু বাইকহে চলিব পাৰে। চাওকচোন আপোনালোকে কেনেকুৱা দুৰ্ভাগ্যজনক কথা। সেইটো কি পিলপিলি আৰু বাইক চলাৰ কাৰণে নেকি? তো মোৰ মতে কেতিয়াবাতে প্ৰশাসনে ব্যৱস্থা ল'ব লাগিছিল। কেতিয়াবাতে চব মেৰামতি কৰি তাৰপিছত বাছ বা ট্ৰাক চব মানে চলাচল কৰিব দিব লাগিছিল। মেইন ৰাস্তা হোৱাৰ পিছতো বাছো চলিব পৰা নাই আৰু ট্ৰাক একো চলিব পৰা নাই। কিন্তু সেইটো এনেই ৰৈ আছে। তেতিয়াহ'লে কিমান মানুহৰ প্ৰব্লেম হৈ আছে চাওকচোন আপোনালোকে। তো মই এইটো ভিডিঅ'ৰ দ্বাৰা এইটোৱে জনাব বিচাৰোঁ যে যিমান সোনকালে পাৰে অসম চৰকাৰে বা জনিয়া সমষ্টিৰ বিধায়ক তেখেতে যাই কেনে পৰিস্থিতিৰ বুজ ল'ব লাগে আৰু যিমান পাৰি সোনকালে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গাইজ, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে অসম চৰকাৰৰ দৃষ্টিগোচৰ হয়। চ' এটা ৰিকুৱেষ্ট, আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰা মানে, কাৰণ ৰাস্তা ঘাট উন্নত নহ'লে আমাৰ ৰাইজৰ কোনো উন্নত নহয় আৰু আমাৰ গাঁৱৰ উন্নতি হ'ব লাগে। টাউনৰতো এনেই উন্নতি আছে, কিন্তু গাঁৱৰ উন্নতি মানে মেইনলি ৰাস্তাৰ প্ৰব্লেম থাকিলে গাঁৱত কেনেকৈ মানুহে উন্নতি কৰিব বা গাঁৱত কেনেকৈ উন্নতি হ'ব? যাতায়াত ব্যৱস্থা ভাল নাথাকিলে কেনেকৈ মানুহে চলাচল কৰিব? যিটো ষ্টেট হাইৱে হয়, চাওক মানে গাঁৱৰ মানুহ মানে তাৰে মানুহ ওচৰে পাঁজৰে কিমান মানুহবিলাকে কিমান কষ্ট কৰি আছে, কিমান মানে যাতায়াতৰ অসুবিধাত পৰিছে তেওঁবিলাকেহে জানে। এতিয়া চৰকাৰে টাউনটো উন্নত আছেই আৰু টাউনত উন্নত কৰি আছে, কিন্তু গাঁও এখন ৰাজ্য বা দেশ উন্নত কৰিবলৈ হ'লে গাঁৱতহে উন্নত কৰিব লাগিব বা গাঁৱৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰিব লাগিব। সেইটো বাদ দি যদি খালি টাউনতে পইচা খটুৱাই থাকে, সেইটো লাভ হ'ব নেকি? মোৰ মতে গাঁও উন্নত কৰিব লাগিব। গাঁও উন্নত হোৱাৰ পিছত টাউন হ'ব, টাউন আকৌ চিটি হ'ব, আৰু চিটিটো চিটি হ'ব, মানে মেট্ৰপলিটান হৈ যাব।
পাৰিলে মই যেতিয়া বৰপেটাত যাওঁ তেতিয়া মই আপোনালোকক ভিডিঅ' কৰি আপোনালোকক দেখুৱাম মই কেনেকুৱাকৈ ভাঙিছে। চ' আমাৰ এইটোৱে দাবী যে যিমান সোনকালে পাৰে সিমান সোনকালে চৰকাৰে সেই ৰাস্তাটো সোনকালে মেৰামতি কৰিব লাগে, যাতে ৰাইজে অতি সহজে চলাচল কৰিব পাৰে আৰু যিবিলাক মানুহে গৰাখহনীয়াত পৰিছে তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে, অতি সোনকালে তাৰ যথাযথ ব্যৱস্থা গ্ৰহণ কৰে। চ' এইখিনিয়ে ক'বলগীয়া আছিল মোৰ। আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। চ' আজিলৈ মানে থেংক ইউ, বাই বাই, টাটা।